নমস্কাৰ আজি মই আপোনালোকক দেখাবলৈ ওলাইছোঁ নৰ্থ গোৱাৰ 6খন সুন্দৰ আৰু ধুনীয়া বিচ। পোনপ্ৰথমে আপোনালোকে গোৱাত আহিবলৈ হ'লে ফ্লাইটেৰে আহিব পাৰে আৰু ট্ৰেইনেৰে আহিব পাৰে। আৰু যদি আপোনালোকে ট্ৰেইনেৰে আহে তেতিয়াহ'লে 4টা ৰেলৱে ষ্টেচন আপোনালোকে পাব আৰু সেইকেইটা হৈছে মাডগাঁও ৰেলৱে ষ্টেচন, ভাস্কো ৰেলৱে ষ্টেচন, থিবিম ৰেলৱে ষ্টেচন আৰু কৰমলী ৰেলৱে ষ্টেচন। আৰু পাঞ্জিম হৈছে গোৱাৰ ৰাজধানী। আৰু আপোনালোকে বৰ্তমান আহি পালে গোৱাৰ ৰাজধানী আৰু নৰ্থ গোৱা। নৰ্থ গোৱাত অহাৰ পিছত আপোনালোকে দুচকীয়া বাহন আপোনালোকে ভাড়াত ল'ব পাৰে আৰু সেইটো 300ৰ পৰা 400 টকাত পোৱা যায় পাৰ ডে হিচাপত। আৰু এইখন হৈছে নতুনকৈ বনোৱা অটল সেতু, মানৱী ৰিভাৰৰ ওপৰেৰে গৈছে। আৰু আমি বৰ্তমান আছোঁ পাঞ্জিমত। আৰু এইটো হৈছে পাঞ্জিমৰ মাজ মজিয়াত থকা ইমা কুল্টি চাৰ্চ, খুব সুন্দৰ চাৰ্চ। আৰু এইখন হৈছে দনাপালা বিচ, য'ত সিংহম মুভিখন শ্বুটিং হৈছিল আৰু খুব সুন্দৰ পৰিৱেশ। আৰু আমি আহি পালোঁ মিৰামাৰ বিচ। মিৰামাৰ বিচ পাঞ্জিমৰ ৰাজধানীতে লাগি আছে আৰু ইয়াত আবেলি সময়ত বহুতো মানুহ আৰু বয়োজ্যেষ্ঠ আহে আৰু মিৰামাৰ বিচৰ পৰা আপোনালোকে ডলফিন চাবলৈ যাব পাৰে। ইয়াৰ পিছতে আপোনালোকক মই লৈ গৈ আছোঁ ফণ্টেনাছ পৰ্তুগীজৰ ঘৰবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াত নানা ৰং বিৰঙৰ পুৰণি ঘৰ দেখিবলৈ পাব। ইয়াত বহুতো টুৰিষ্ট আহে ফটো শ্বুটিং কৰিবৰ কাৰণে। আৰু মই আপোনালোকক লৈ আহিছোঁ বৰ্তমান চিকেৰিম বিচ। এইখন হৈছে চিকেৰিম বিচ। আপোনালোকে চিকেৰিম বিচ আহিবৰ কাৰণে পাঞ্জিমৰ পৰা 16 কিলোমিটাৰ আহিব লাগিব। আৰু এই বিচখনৰ ওচৰতে লাগি আছে কান্দুলি বিচ। যদিও এই বিচখনত মানুহ খুব কম আহে, সন্ধিয়া সময়ত বহুতো মানুহ আহি ইয়াত উপস্থিত হয় আৰু বেলি দুৱাৰ আমোদ লয়। আৰু মই আপোনালোকক লৈ আহিছোঁ এছিয়াৰ ওৱান অফ দ্য অল্ডেষ্ট ফৰ্ট আগোদা লাইট হাউচ। 1864 পৰ্তুগীজসকলে এই আগোদাখন বনাইছিল আৰু এই আগোদাখনক পুৰণি জেল হিচাপেও জনা যায়। আৰু এই আগোদাখনৰ পৰা আপোনালোকে মিৰামাৰ বিচৰ ভিউ, দনাপালা, মানৱী ৰিভাৰ সকলোখিনি দেখা পোৱা যায়। আৰু মই বৰ্তমান আপোনালোকক লৈ আহিছোঁ বাগাটোৰ বিচ। এই বিচখনত দিল চাহাতা হে মুভিখন শ্বুটিং কৰা হৈছিল। আৰু ইয়াৰ পৰাই ছানছেট, গধূলি সময়ত বেলি দুৱাৰ ধুনীয়া আমোদ ল'ব পৰা যায়। যদি আপোনালোকে এই বিচখনত আহি পোৱা নাই, নিশ্চয় আপোনালোকে যদি গোৱাত আহে তেতিয়াহ'লে বাগাটোৰ বিচখনলৈ আহিব। আৰু মই বৰ্তমান আপোনালোকক লৈ আহিছোঁ গোৱাৰ আটাইতকৈ ধুনীয়া বিচখনলৈ। আৰু এই বিচখনৰ নাম হৈছে কলংগ বিচ। ভাৰতবৰ্ষৰ যিমানবোৰ টুৰিষ্ট গোৱালৈ ঘূৰিব আহে তেওঁলোকে এই বিচখন বহুতো পচন্দ কৰে। আৰু এই বিচখনত আহিলে আপোনালোকে কেণ্ডেল লাইট ডিনাৰ, ৱাটাৰ স্পৰ্ট আৰু মাছাজ, ডিস্কো সকলোবোৰ সুবিধা পোৱা যায়।
আৰু এই বীজখন আহিবলৈ হ'লে আপোনালোকে পাঞ্জিমৰ পৰা 16 কিলোমিটাৰ দূৰ আহিব লাগিব। আৰু মই বৰ্তমান আপোনালোকক লৈ আহিছোঁ গোৱাৰ এখন বিখ্যাত বীজ, আৰু এই বীজখনৰ নাম হৈছে বাগাটোৰ বীজ। এই বীজখন আহিবলৈ হ'লে আপোনালোকে পাঞ্জিমৰ পৰা 20 কিলোমিটাৰ আহিব লাগিব। আৰু এই বীজখনৰ হিলটপ এৰিয়া বহুত বেলেগ, আৰু এই হিলটপৰ পৰা আপোনালোকে ছানছেট ধুনীয়াকৈ দেখা পোৱা যায়। আৰু এই ডাঙৰ ডাঙৰ পাথৰবোৰত ৱেডিং ফটোশ্বুট কৰিবৰ কাৰণে বহুতো মানুহ এই বীজখনলৈ আহে। আৰু মই বৰ্তমান আপোনালোকক লৈ আহিছোঁ গোৱাৰ সবাতোকৈ ফেমাছ বীজখন, আৰু সেই বীজখনৰ নাম হৈছে বাগা বীজ। আৰু এই বীজখনত আপোনালোকে ডিস্কো, টিটোছলেণ্ড, নাইট লাইফ সকলোখিনি সুবিধা পাব। যদি আপোনালোকে বিচাৰে এই বীজখনত দিনত অহাৰ লগতো ৰাতি লাইটিঙৰ কাৰণে আৰু বেছি ভাল লাগে। আৰু এই বীজখনত আহিবৰ কাৰণে আপোনালোকে পাঞ্জিমৰ পৰা 16 কিলোমিটাৰ আহিব লাগিব। আৰু যদি এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিব এই চেনেলটিত। ধন্যবাদ। জয় আই অসম।